নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কেইখনমান দেশৰ ৰাষ্ট্ৰীয় খেল কি তাৰ বিষয়ে আলোচনা কৰা হৈছে। সকলো পৰীক্ষাৰ বাবে জানিবলগীয়া আৰু অসম চৰকাৰৰ আহি থকা এক্সামবোৰৰ বাবেও দৰকাৰী। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা। আৰু আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল আমেৰিকাৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যনত দিয়া আছে বুল ফাইট, বেছবল, ফুটবল আৰু ভলীবল। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল আমেৰিকাৰ ৰাষ্ট্ৰীয় খেল বেছবল। নেক্সট 2 নম্বৰ কুৱেশ্যনটো হ'ল স্পেইনৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যনত দিয়া আছে হকী, আইচ হকী, বুল ফাইটিং আৰু আৰ্চাৰী, ধনু খেল। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল স্পেইনৰ ৰাষ্ট্ৰীয় খেল বুল ফাইটিং। নেক্সট 3 নম্বৰ কুৱেশ্যনটো হ'ল কানাডাৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যনত দিয়া আছে আইচ হকী, বৰফত খেলা হকী, হকী, বেডমিণ্টন আৰু ভলীবল। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল আইচ হকী। আইচ হকীটো হ'ল কানাডাৰ ৰাষ্ট্ৰীয় খেল। নেক্সট 4 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতীয় ৰাষ্ট্ৰীয় খেল কি? এই কুৱেশ্যনৰ আনচাৰ সকলোৱে জানে চাগে। এই কুৱেশ্যনৰ আনচাৰটো কমেণ্টত জনাবা। নেক্সট 5 নম্বৰ কুৱেশ্যনটো হ'ল ইংলেণ্ডৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যনত দিয়া আছে চেছ, ক্ৰিকেট, ভলীবল আৰু প'ল'। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ক্ৰিকেট। ক্ৰিকেট হ'ল ইংলেণ্ডৰ ৰাষ্ট্ৰীয় খেল। নেক্সট 6 নম্বৰ কুৱেশ্যন জাপানৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যনত দিয়া আছে খো-খো, কুংফু, কেৰাটে আৰু চুমো ৰেচলিং। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল জাপানৰ ৰাষ্ট্ৰীয় খেল চুমো ৰেচলিং। নেক্সট 7 নম্বৰ কুৱেশ্যনটো হ'ল অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যনত দিয়া আছে ক্ৰিকেট, হকী, বেডমিণ্টন আৰু টেবুল টেনিছ। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় খেল ক্ৰিকেট। নেক্সট 8 নম্বৰ কুৱেশ্যনটো হ'ল পাকিস্তানৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যনত দিয়া আছে ক্ৰিকেট, হকী, কাবাডী আৰু বেডমিণ্টন। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল হকী। হকী হ'ল পাকিস্তানৰ ৰাষ্ট্ৰীয় খেল। নেক্সট 9 নম্বৰ কুৱেশ্যনটো হ'ল চাইনাৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যনত দিয়া আছে আৰ্চাৰী, টেবুল টেনিছ, বেণ্ডি আৰু কংফু। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল চাইনাৰ ৰাষ্ট্ৰীয় খেল টেবুল টেনিছ। এইখিনিতে মাজতে কথা এটা কওঁ, তোমালোকে ভিডিঅ'বোৰৰ পৰা কিবা এটা যদি জানিব বা শিকিব পাৰিছা প্লিজ লাইক এটা কৰি দিবা। নেক্সট 10 নম্বৰ কুৱেশ্যনটো হ'ল ভূটানৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যনত দিয়া আছে টেবুল টেনিছ, বেণ্ডি, খো-খো আৰু আৰ্চাৰী। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ভূটানৰ ৰাষ্ট্ৰীয় খেল আৰ্চাৰী। ধনু খেল হ'ল ভূটানৰ ৰাষ্ট্ৰীয় খেল। নেক্সট 11 নম্বৰ কুৱেশ্যন ফ্ৰান্সৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যনত দিয়া আছে ফুটবল, বেডমিণ্টন, ভলীবল আৰু হৰ্চ ৰাইড। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ফুটবল। ফুটবল হ'ল ফ্ৰান্সৰ ৰাষ্ট্ৰীয় খেল। নেক্সট 12 নম্বৰ কুৱেশ্যনটো হ'ল ৰাছিয়াৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যনত দিয়া আছে ভলীবল, গল্ফ, প'ল' আৰু বেণ্ডি। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল বেণ্ডি। বেণ্ডি হ'ল ৰাছিয়াৰ ৰাষ্ট্ৰীয় খেল। নেক্সট 13 নম্বৰ কুৱেশ্যন নেপালৰ ৰাষ্ট্ৰীয় খেল কি?
অপশ্যনত দিয়া আছে ভলীবল, বেডমিণ্টন, টেবুল টেনিছ আৰু বক্সিং। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ভলীবল। ভলীবল হ'ল নেপালৰ ৰাষ্ট্ৰীয় খেল। নেক্সট 14 নম্বৰ কুৱেশ্যন, বাংলাদেশৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যনত দিয়া আছে ক্ৰিকেট, কাবাডী আৰু হকী আৰু ফুটবল। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল বাংলাদেশৰ ৰাষ্ট্ৰীয় খেল কাবাডী। নেক্সট 15 নম্বৰ কুৱেশ্যন, শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় খেল ভলীবল। নেক্সট লাষ্ট কুৱেশ্যন, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যনত দিয়া আছে বেডমিণ্টন, প'ল', স্কেটিং, বক্সিং। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল বেডমিণ্টন। বেডমিণ্টন হ'ল ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় খেল। আৰু দুখন দেশৰ ৰাষ্ট্ৰীয় খেলৰ কথা কৈ দিছোঁ। ব্ৰাজিলৰ ৰাষ্ট্ৰীয় খেল হ'ল কেপইৰা আৰু স্কটলেণ্ডৰ ৰাষ্ট্ৰীয় খেল হ'ল ৰাগবাই ফুটবল। এই দুখন দেশৰ ৰাষ্ট্ৰীয় খেলকেইটা নোট কৰি ৰাখিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালা। যদি ভিডিঅ'টো চাই ভাল পালা, লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা। আৰু যদি নতুনকৈ চাইছা, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে পুনৰ এনেকুৱা নতুন ভিডিঅ'বোৰ পাই থাকা।